Yes, finally আহি পালো ডেটিং চেণ্টাৰ চাওক আপোনালোক এতিয়া আমাৰ ব্ৰেকফাষ্ট কৰা হৈ গ'ল এতিয়া মানে অলপ চিখৰ টিখৰ খাই লওঁ নে কি চিখৰ নহ'লে মানে এনাৰ্জি নাপায় মানে ডেন্স কৰিব নোৱাৰিম সেইকাৰণে অলপ দূৰ যাব লাগে চিখৰটো মানে লৈ যাওঁ আৰু বাকী আপোনালোকক এইটো যে দেখাই আছোঁ ক'ত কি হৈ আছে চ' ভিডিঅ'টো চাই থাকক আৰু স্কিপ নকৰাকৈ চাই থাকক ফাইনেলি 4খনমান দলং হ'ব নেকি পাৰ কৰি শিখৰৰ দোকান খাব লগা হৈছে ইমান মানে হেৰি শিখৰ 15 টকা সেই 15 টকা বোলে 4খন দলং পাৰ হৈ হৈছে শিখৰ খাবা তাতে 15 টকা ইমান সখ মানে ভাবি পোৱা নাই 20 টকাত আমি শিখৰ তেতিয়া 25 টকা হৈছে এই দুবেগত লৈছোঁ এই দুবেগত টুইটে চেচেই হ'ব সিজনী ইয়াতে খাই যাওঁ তাতে গেলে আৰু চলি মই আগত ধৰোঁ ইয়াতে খাই যাওঁ ভাল হ'ব ফাইনেলি আহি গ'ল মুখত শিখৰ এতিয়া মানে জোচ আৰু জোচ য'তে য'তে ডেন্স কৰি দিম মানে এতিয়া পুৰা জোচ উঠি আছে এতিয়া শিখৰে হ'ল ডেকা ল'ৰাৰ এনাৰ্জি নে কি কয় অঁ 4খন দলং পাৰ কৰি শিখৰ খাব আহিছোঁ ধেমালি কথা নেকি আছে ভাবকচোন আপোনালোকে হয়নে নহয় কওকচোন এইবাৰ মানুহ ইফালে মানে মানুহৰ ভিৰটো বেছি আমি সিফালে আছিলোঁ ইফালে ইমান মানুহ নাই আৰু মানে মিডিয়াম আছে আৰু অঁ 3টা ঘাট আছে টোটেল 3টা ঘাট ইটো ঘাটত মানুহ সংখ্যাটো তাৰমানে বহুত বেছি আমি যিটো ঘাটত আছোঁ সেইটো ঘাটত তাৰমানে মানুহ চানুহ ইমান সেই নাই আৰু বাপৰে মানুহ নাথাকে গোটাই একেবাৰে হাঁহ পাৰাহে ওলমি আছি একেবাৰে ওলমি আহিব লাগে নিয়া তাৰমানে আমি অলপ সোনকালে যাই পালোঁ মানে 11টামান বজালৈকে মানুহ আহিয়ে আছে আৰু গাড়ী আহিয়ে আছে আৰু বহুত গাড়ী হৈছে কিন্তু একদম পূৰা নধৰা হৈ গৈছে ফিল্ডত গাড়ী সিটোবাৰ যাম বুলি ভাবিছিলোঁ কিন্তু সিটোবাৰ যোৱা কেঞ্চেল হ'ল মানে তাত পইচা লাগে চ' তাত যোৱাটো কেঞ্চেল কৰিলোঁ ইটোবাৰে যিখিনি আছে আপোনালোকক সকলোখিনি দেখাব ট্ৰাই কৰিম ত' ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিলে হ'ল আৰু দাদা আপোনাৰ গাৰ্লফ্ৰেণ্ডটোক বেলেগৰ লগত দেখা পাইছিলোঁ পানীৰ মাজত গা ধুই আছে কি কয় অঁ মাক কচমটা গেট দিবই নালাগিছিলে হা এই কেনে ৰচাডাল লগাই থৈ দিছোঁ মোৰ মোবাইলত কেমেৰা কৰাই আছে হয় নেকি দেখা পাম নে কি দেখা পাবি পুৰা নাচি আছে পানীৰ কি মাজত কয় তাক আনো ফাইনেলি 8 পেকেট শিখৰৰ দাম দি কাৰণে নদীৰ পৰা আহিলোঁ 20 টকা লৈছে ইফালে আহোঁতে এটা মজা ভিউত আছোঁ সেই ভিউটো আপোনালোকক দেখাই আছোঁ সেই ভিউটো কেনে লাগে আপোনালোকে কমেণ্ট কৰিব ভিডিঅ'টো কেনে হৈছে কমেণ্টত জনাব তেতিয়া গম পাম কেনেকুৱা আপোনালোকৰ ভিডিঅ' ভাল লাগে কেনেকুৱা কি লাগে তো কমেণ্ট কৰিবলৈ নাপাহৰিব কমেণ্ট কৰক বৰ্তমান আমাৰ কাষত আছে বাহু ভাই তামাম চাল দি আছে একদম ফটো উঠাত ব্যস্ত হৈ আছে কাষত পানী আছে পানী এটা নদী বৈ আছে কিন্তু গা ধুব মন গৈছিলে কিন্তু বহুত ঠাণ্ডা সেইকাৰণে গা চা নোধোৱা আৰু অলৰেডি যিহেতু গা ধুই আহিছোঁ Yes,
ফাইনেলি আহি পালোঁ ডেটিং চেণ্টাৰ চাওক আপোনালোকে ডেটিং চেণ্টাৰ চ' গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড থকাসকলে ইয়াত আহিব পাৰে ডেটিঙৰ কাৰণে ফুল্লি এনজয় ভিডিঅ'টো চাই থাকক আগলৈকে আৰু কিবা কিবি বহুত কিবা কিবি দেখা পাব আপোনালোকে একদম A to Z দেখাম আজি একদম ফালি দিম চ' চাই থাকক ইয়াতে বেক চাইডে এটা মজা ভিউ আছে মজা ভিউটো আপোনালোকক দেখাই আছোঁ বেক কেমেৰাদি দেখাই আছোঁ ভিউটো এটা ভিউ পইণ্ট আছে মজা ভিউ পইণ্ট এটা আছে সেই ভিউ পইণ্টটো আপোনালোক বেক কেমেৰাদি দেখাই দি আছোঁ সেই ভিউ পইণ্টটো চাই লওক আমাৰ জয়নাল ছাৰ বৰ্তমান ফটো উঠাত ব্যস্ত জয়নাল ছাৰে তামাম ফটো উঠি আছে এয়া ঠাণ্ডাৰ দিনত আইচক্ৰীম মানে উল্টা হৈছে গৰমত খাব লাগে আইচক্ৰীম কিন্তু আমাৰ বিকাশ ছাৰে খাইছে ঠাণ্ডাত আইচক্ৰীম মানে এতিয়া আগত এটা মন্দিৰ আছে এই মন্দিৰটোলৈকে আপোনালোক দেখাম মানে ক'ত কি আছে চ' ভিডিঅ'টো চাই থাকক গ' তো ফ্ৰেণ্ডছ ভিডিঅ'টো ইমানতে এণ্ড কৰিব ওলাইছোঁ ভিডিঅ'টোৰ আৰু মন্দিৰত যোৱা আৰু খানাত কি কি আইটেম আছে সকলোখিনি দেখা পাব থাৰ্ড পাৰ্টত আহি আছে অতি সোনকালে আৰু যদি ভিডিঅ'টো ভাল লাগিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কৰিব কমেণ্ট কৰিব দেই কমেণ্ট দিলে ভাল লাগে মানে